আজি আহি সন্মুখত উপস্থিত হৈছা যেতিয়া আৰু লক্ষণ হ'ব। তুমি যে মোক বিচাৰ কৰিছা সেই কথা মই জানো। তুমি যে কৈছা মই পৰাই ধৰা বুলি সেই কথা একেবাৰে সত্য নহয়। মই শান্তিৰ পৰাত কিয় তাৰ ভয়ত ভাবি মোৰ বিচাৰ তুমি পাছে মনে কৰিলেও হ'ব। আগতে ডাঙৰ ডাঙৰ শিল্পসকলক বিচাৰ কৰি লোৱা। এইবোৰ অনাৱশ্যকীয় বাক্যৰ নাই প্ৰয়োজন। আমাৰ সকলো কষ্ট মূল তুমিয়ে। তোমাৰ মন্ত্ৰণত বিকশিত হৈ পবিত্ৰ ৰাজ্যভূমি ভাৰতৰ বাজি কেৱল লৈ গৈ গৈছে। তোমাক ব্ৰত কৰি পৃথিৱীত শান্তি অনুপ্ৰদিষ্ট যুদ্ধ তোমাৰ দৰে বালকৰ লগত কদাপিও নকৰে তোমাৰ দৰে বালকৰ লগত যুদ্ধই খবুকীয়া। আজি তোমাৰ আজি যুদ্ধ আছে খালগুলিৰ বীৰত্ব আৰু তোমাৰ নিবন সাৰক্ষৰ পৰীক্ষা হ'ব। আজি পৃথিৱীতে এনে ভয়ংকৰ যুদ্ধ হ'ব যি কেতিয়াও কাহানিও হোৱা নাই। বহুত হৈছে মহাবীৰ, বহুত হৈছে। আপুনি ভুল হয় মধ্যভূমিৰ যুদ্ধৰ বাহিৰে সমুদ্ৰস্থিত কালঞ্জা নিবাদ কবচ আজি দৈত্য বৰ্ণৰ যি যুদ্ধ হৈছিল আজি যুদ্ধ অতি নগণ্য হ'ব। মহাবীৰ অতি নগণ্য হ'ব। সাৱধান পাৰ্থ, যুদ্ধই বিপদ যুদ্ধৰ আগতে কুৰুক্ষেত্ৰ এৰি তুমি পলায়ন কৰিবা। এয়া চিৰন্তন নীতি কথা। অৰ্থ বিদ্ৰোহ নকৰি যুদ্ধ পৃথিৱীৰ সৌভাগ্যৰ বাহিৰে বিদ্ৰোহ কেতিয়াও সহ্য নহয়। সহ্য নকৰিবি কি কৰিবা? এয়া তোমাৰ যথা চিন্তৰ সন্মান। অৰ্থ জন্মগত কুল গৌৰৱ মহান ভাৱে বাপৰি সবাই বিৰোচিত পাৰি আজি ইয়াৰ শিক্ষা পাবি ভালদৰে। বাপৰে পৰাজয় ৰক্ষা কৰা তোমাৰ ৰাষ্ট্ৰ সাৱধান পাৰ্থ। তাৰ আগতে চাই লবি তুমি কোন পথে পলায়ন কৰিবা। আজি তোমাৰ পলায়নৰ কথা আজিলৈ যুদ্ধ ইমানতে সমাপ্ত কৰা ভাল কথা।
সমবেত জনসংকীর্ণ পুনশ্চ আপনাদের